নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দিবাকৰ আপোনালোকক নতুন এটা ব্লগৰ সৈতে স্বাগতম জনাইছোঁ। তো আজি ব্লগটো হ'ব বৰদৈচিলা থিয়েটাৰৰ মানে অভিনেতা আৰু অভিনেত্ৰীৰ সৈতে। আৰু আহকচোন তেওঁলোকে কিমান কষ্টৰ মাজতে আমাক এই উপভোগবোৰ দি থাকে আৰু কি কয় তেখেতসকলৰ মুখেৰে শুনো। আৰু আমাৰ আৰম্ভণি মই দীপংকৰ দাদাৰ সৈতে আৰম্ভণি কৰিম। তো আপোনালোকে ব্লগটো ভালকৈ চাব। আজি মই আছোঁ বৰদৈচিলা থিয়েটাৰৰ ছাৰৰ সৈতে। ছাৰে মই মানে দুই এষাৰ প্ৰশ্ন কৰিম বুলি ভাবিছোঁ। ছাৰে কি কয় আপোনালোকে শুনিব। ছাৰ, আপুনি আমাৰ অসমৰ ৰাইজক মানে এতিয়া কি ক'ব যে আমাৰ থিয়েটাৰখনৰ বিষয়ে মানে কেনেকুৱা হৈছে বা কি হৈছে? আমিতো খুবেই ভাল পাইছোঁ, আমি চাই খুবেই ভাল পাইছোঁ। আপোনালোকক আঁকোৱালি লৈ যাতে ছাৰৰ পৰা দুই এষাৰ মই নিজে শুনো, আপোনালোকে শুনিব। মানে কথাটো কি হৈ গ'ল, বৰদৈচিলা থিয়েটাৰত এইবাৰ যি তিনিখন নাটক লৈছে, তিনিখন নাটকেই খুব ভাল আৰু তিনিখন নাটকেই অলপ বেলেগ বেলেগ ৰসৰ, চাই ভাল পাব। প্ৰথম আমি ফাৰ্ষ্ট ডে কৰিলোঁ ফুটপাথত মেঘালী বিয়া, অভিজিত ভট্টাচাৰ্য ছাৰৰ। গতিকে সেইখনটো আদৰি লৈছে, বহুত ভালে হৈছে। কালি আমি কৰিলোঁ হাতখনো ভালে হৈছে, বহুত ভাল হৈছে। হাতখন আমি কৰি নিজেও ভাল পাওঁ, পুৰণা নাটক আকৌ বৰদৈচিলাই পুনৰ মঞ্চস্থ কৰিছে। আৰু আজিৰ যিখন নাটক সেইখন সতীশ দাস ছাৰৰ নাটক, সেইখনো খুব ভাল, মনৰ মানুহ। সেইখনো ৰাইজে চাই পেলাই ভাল পাব। আৰু এটাই কওঁ, যাতে ভ্ৰাম্যমান থিয়েটাৰৰ লগত বহুত মানুহ জড়িত হৈ থাকে, কমেও 100জন মানুহ জড়িত হৈ থাকে, তাৰমানে 100টা পৰিয়াল জড়িত হৈ থাকে। গতিকে ৰাইজ আগবাঢ়ি আহক, ভ্ৰাম্যমান জগতৰ নাটকখিনি চাওক, চাই দিয়াৰ লগে লগে ভ্ৰাম্যমান জগতটো আগবাঢ়ি গুচি যাব। সঁচাকৈ মানে আমাৰ অসমীয়া মানুহৰ যিখিনি হেৰিখিনি আমাৰ মানে আগুৱাই যাব পৰা নাই, বা লকডাউনৰ কাৰণে আমাৰ মানুহখিনি চব পিছ পৰি গৈছে। আমাৰ যাতে অসমীয়া জাতিটো যাতে উঠি যায়, তো আপোনালোকে এইখিনি সহায় কৰক। আমাৰ ছাৰহঁতৰ কিমান কষ্ট, কিমান টোপনি ক্ষতি, কিমান কষ্টৰ ফলতহে আমি দেখা পাওঁ বা এই ভ্ৰাম্যমান জগতখন চলি আছে। তো আপোনালোকে এইখিনি ছাৰহঁতক বা আমাৰ দৰে নিচিনা মানুহে যাতে সহায় নকৰোঁ, কোনে কৰিব, হয়নে নহয় ছাৰ? আৰু বিশেষকৈ এটা কথা, আমি এতিয়া থিয়েটাৰত আছোঁ, কমচে কম 80জন 100জন মানুহ আছে। প্ৰত্যেকৰে বিভিন্ন সমস্যা থাকে, ঘৰুৱা সমস্যা থাকে, বিভিন্ন সমস্যা থাকে। কিন্তু আমি এই সময়খিনিত সেই গোটেই সমস্যাবিলাক পাহৰি যেতিয়া মঞ্চত উঠোঁ, সকলো পাহৰি আমি সেই অভিনয়ত সোমাই যাবলগীয়া হয়। আৰু 9টা মাহ 10টা মাহ ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হয়। গতিকে কষ্ট আছে, কিন্তু অভিনয়টো নিচা। প্ৰত্যেকৰ ইয়াত থকা অভিনয় বুলিয়ে নহয়, ইয়াত ছেটিংছৰ পৰা লাইটৰ পৰা যিমান কলা কুশলী আছে, চবৰে এইটো এটা ভাল পায়, মাধ্যমটো ভাল পায়, ইয়াৰ লগত জড়িত হৈ ভাল পায়, চবৰে তেজে তেজে সোমাই আছে। গতিকে সকলোৱে সেইকাৰণে আগবাঢ়ি আহিছে, কামটো কৰে, আৰু দৰ্শকেও সেইকাৰণে আঁকোৱালি ল'ব লাগে। ভালটো ভাল, বেয়াটো বেয়া বুলি মানে আহি পেলাই যদি আমাক লগ কৰি কয়হি যে তোমালোকৰ সেইটো আমি তেতিয়া পিছত শুধৰাবলৈ চেষ্টা কৰে। আৰু দৰ্শকক এটাই অনুৰোধ জনাওঁ, নাটকখন চাওঁতে অকণমান মানে সুস্থিৰে যাতে চায়। বেছি বিশৃংখল পৰিৱেশ, উশৃংখল পৰিৱেশ এটা সৃষ্টি কৰিলে নাটক কৰাটো অসুবিধা হয়। আমাৰ ইয়াততো একো অসুবিধা পোৱা নাই, ইয়াত খুব ভাল লাগিছে, খুব ভাল লাগিছে। ইয়াৰ কমিটিও খুব ভাল আৰু খুব ভাল লাগিছে, মানে আৰু মানুহো যথেষ্ট হৈছে। সঁচাকৈ মানে ছাৰক লগ পাই খুবেই ভাল লাগিল। মানে আপোনালোকে আহিব বুলি মই আশা কৰিলোঁ। ছাৰহঁতৰ নাটকখন খুবেই ভাল হৈছে, আৰু আপোনালোকে যদিহে চাই তেতিয়াহে আমাৰ ভ্ৰাম্যমান জগতখন আগুৱাই যাব। আৰু এতিয়া ইয়াৰ পৰা এটা অনুৰোধ কৰিছোঁ, যাতে আমি এতিয়া বিভিন্ন অঞ্চলত কৰিম নাটক, তো সেইখিনি ৰাইজো যাতে আগবাঢ়ি আহি নাটকখিনি চায়, ভাল লাগিব। কিমান বেমাৰ আজাৰৰ মাজতো ছাৰহঁতে মানে আমাক নিজৰ এক্সপ্ৰেশ্যনবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰে। আমাৰ এজন ছাৰৰ এখন হাত, তথাপি তেখেতে অভিনয় কৰি আছে। মৃদুল আমাৰ পৰিচালক মৃদুল বৰুৱা, তেখেতে সেইদিনাখন অলপ হাতত দুখ পাইছে, তথাপি তেখেতে মানে এখন হাত মানে হাত পেলাই কিনে হ'লেও মানে কষ্ট কৰি মানে অভিনয় কৰি আছে। মোৰ কালি নিজে দেখি মানে চকুৰ পানী ওলাইছে যে ছাৰে ইমান মানে কষ্টখিনি তেখেতেহে বুজি পায়। অডিয়েঞ্চে চাই থকা অডিয়েঞ্চখিনিয়ে নহয়, মই সেইটো কথা কোৱা নাই, মানে অডিয়েঞ্চখিনিয়ে গম নাপায়, আৰু গতিকে তেখেতে সেইটো বিষ লৈ পেলাইও কাম কৰি আছে, কৰিবলগীয়া হৈছে, তেনেকুৱা ধৰণৰ কথা। গতিকে এইটো অনুৰোধ হওক, চব আগবাঢ়ি আহক, ভ্ৰাম্যমান জগতো ভালকৈ জীয়াই থাকক। আমাৰ বৰদৈচিলা থিয়েটাৰ বুলি নহয়, সকলো থিয়েটাৰ, চব থিয়েটাৰ যাতে ভালকৈ চলি থাকে। দাদা আপোনালৈ ধন্যবাদ থাকিল, আৰু অহা হেৰিবিলাকক লাগ পাম আৰু একদম নিশ্চয় থেংক ইউ।
বাক আজি আৰু আমি লগ পালোঁ আজি শেষ নিশা আমাৰ কাশিমপুৰ গাঁৱত। তো বাই আৰু নতুন জেগাত পাৰফৰ্মেঞ্চ কৰিব। তো সেইকাৰণে মই বাক সুধিব বিচাৰিছোঁ যে আমাৰ অসমক কি ক'ব, মানে আমাৰ ভ্ৰাম্যমান জগতত বাই নতুনকৈ আহিছে বা আগতে বাই বেলেগ চিৰিয়েলত কাম কৰিছিল, খুবেই ভাল পাইছিলোঁ আমি। এতিয়া আৰু বাই মানে থিয়েটাৰৰ বিষয়ে কিছু অলপমান মানে মই এইবাৰ বৰদৈচিলা থিয়েটাৰত আছোঁ আৰু আমাৰ 3খনকৈ নাটক আছে। এখন আমাৰ অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা পৰিচালিত ৰচিত আৰু পৰিচালিত ফুটপথত মেঘালীৰ বিয়া, এখন ৰঞ্জু হাজৰিকা উপন্যাস হেমন্ত বৰুৱা ছাৰৰ দ্বাৰা ৰচিত হাত, আৰু এখন সতীশ দাস ছাৰৰ দ্বাৰা ৰচিত ফুটপাথত মনৰ মানুহ। তো 3খন নাটক তোমালোকে 2খন চালা চাগে, কেনেকুৱা পাইছা? ভালে হৈছে, খুব ভাল হৈছে। তো আজি আমাৰ শেষ নিশা, আজি মঞ্চস্থ হৈ আছে মনৰ মানুহ। গতিকে আশা কৰোঁ আমি য'ত য'ত যাওঁ ৰাইজে চাব, আমাক আশীৰ্বাদ কৰিব, আগবাঢ়ি ল'ব বুলি যিমান পাৰোঁ আমাৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিছে। তোমালোকেও কৈ দিয়া। নিশ্চয়, মানে বাহাৰ বহুত কষ্ট হয় আৰু বাহাৰ যিটো থিয়েটাৰত মানে ভ্ৰাম্যমান জগতত কাম কৰি থাকে, বহুতৰে পৰিয়াল আছে বা আমাৰ এই ভ্ৰাম্যমান জগততে মানে এনেকৈ পোহপাল যাই আছে। আমাৰ মানে এই ভ্ৰাম্যমান জগতখন বহুত তল পৰি গৈছে। তো আমাৰ অসমৰ ৰাইজে যদি নুঠাই কোনে উঠিব নে কিবা, চবেই চাওক, মৰম কৰিব, আশীৰ্বাদ কৰিব, তেতিয়াহে আমাৰ অসমখন আৰু ডেভেলপ হ'ব। ধন্যবাদ বা। এইবাৰ আমাৰ বিমল দাক লগ পালোঁ। এয়া বিমল দাল। বিমল দা, আপুনি আমাৰ অসমৰ ৰাইজক কি ক'ব যে আমাৰ থিয়েটাৰখনৰ বিষয়ে? আপোনালোকে আহক, বৰদৈচিলা থিয়েটাৰ 3খন নাটক, ভাল নাটক। এখন হাত, মনৰ মানুহ, ফুটপাথত মেঘালীৰ বিয়া, 3খনেই ভাল হৈছে। আপোনালোকে চাওক, চাই ভাল পাব। তেওঁলোকে কিবা চাই ভুল ত্ৰুটি হ'লে আমাক ক'লেই হ'ল, ভাল পাম। ওলাই আহক আপোনালোকে। যিবোৰ ভুল হয় সেইখিনি পিছত যাতে শুধৰাই ল'ব পাৰে, আপোনালোকে ক'ব নে কি কয়? আৰু অসমৰ ভ্ৰাম্যমান ক্ষেত্ৰ জগত মানে বহুত তল পৰি গৈছে। তো আপোনালোকে চাওক, আমাৰ যিহেতু বহুত মানুহ ইয়াৰ পৰা চলি আছে, গতিকে এখন থিয়েটাৰত বহুত মানুহ সংস্থাপন হৈ আছে। গতিকে আপোনালোকে ওলাই আহক, নাটক চাওক, খুব ভাল পাব। এইবাৰ বৰদৈচিলাত 3খন নাটকেই খুব ভাল সামাজিক নাট চাব। আৰু ৰঞ্জু হাজৰিকা ছাৰৰ যিখন হাত, আমাৰ হেমন্ত বৰুৱা ছাৰৰ ৰচিত আৰু আমাৰ মৃদুল বৰুৱা ছাৰৰ পৰিচালিত নাটক, খুব ভাল পাব। আহক, 3খন নাটকেই ভাল। ধন্যবাদ দা। নমস্কাৰ, এয়া আমাৰ দাদা। এখেতকো লাষ্টত লাগে পালোঁ, মানে বহুত সময় অপেক্ষাৰ মূৰত। দাদা, 2 এষাৰ মানে ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে কওক, আৰু মানে আমাৰ অসমে আপোনালোকক কিমান ছাপোৰ্ট কৰে বা আমাৰ কিমানখিনি মানে আমাৰতো মানে সেইকাৰণে এতিয়া মানে অসমে যাতে আমাক আঁকোৱালি লয়, তাৰে কাৰণে 2 এষাৰ কওক। থিয়েটাৰ চলি থাকিব, থিয়েটাৰ ৰাইজৰ আশীৰ্বাদত থিয়েটাৰ চলি থাকিব, ভালকৈ চলি থাকিব। আৰু আপোনালোকে আমাক মৰম দিব, সঁচাকৈ আমাক আশীৰ্বাদ দিব, আমি চলি থাকিম তেনেকৈ। ধন্যবাদ। থেংক ইউ দাদা। তো ফ্ৰেণ্ডসকল, চাওক এই বৰদৈচিলা থিয়েটাৰখনক ৰাইজে কিমান মৰম দিছে, কিমান চেনেহ দিছে। তো আপোনালোকেও চাব, বহুত বেছি ভাল লাগিছে। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰখিনি কৰি দিব আৰু।